মানুহগৰাকী যেতিয়া আহিছিলে মানুহগৰাকী আহোঁতে মানে তেওঁ নৰ্মেলৰ ডেলিভাৰীৰ কাৰণে যিখিনি দৰকাৰী হয় মানে সেইখিনি তেওঁ ফুলফিল কৰিছিলে। সেইকাৰণে কি হ'ল, আমি নৰ্মেল ডেলিভাৰীৰ কাৰণে আমাৰ ডক্টৰে চাইছিলে। ডক্টৰ কোন আছিলে? যিজন ডক্টৰ আণ্ডাৰত ভৰ্তি হৈছিল তেওঁ হৈছে ভাৰ্গৱ চলিহা। তেওঁ ৰাতিপুৱা ভৰ্তি কৰিছে। তাৰপিছত ইমাৰ্জেঞ্চি যিজন ডক্টৰ আছিলে ডক্টৰ বিনয় কুমাৰ বৰা, তেওঁ চালে আৰু এগৰাকী আমাৰ এম অ' আছিলে তেখেতেও চাই আছে। চাই পেলাই ক'লে যে নৰ্মেলৰ ফালে গৈছে পেচেণ্টটো। বাইকে যেতিয়া ক'লে বাজে বোলে আপোনালোকে এই কেছটো বেবীটো আল্ট্ৰাচাউণ্ড চালে, বাকীখিনি চালে বোলে এইটো আল্ট্ৰাচাউণ্ডৰ মতে 4 কেজি 200 গ্ৰাম বেবীটো আছে। এই কথা কৈছে আপোনালোকে যিমান পাৰো চেষ্টা কৰে মই এইটো হেৰি কৰোঁ চিজাৰিং কৰোঁ, কিন্তু আমাক দম দিলে। দম দিয়াৰ পাছত ৰাতি 12:05 মানে আপোনালোকে বাৰে আমি বাৰে বাৰে কৈছোঁ আমাক লিখা নাই। আমি লিখি দিওঁ চহী কৰোঁ, আমি চিজাৰিং কৰোঁ, কিন্তু আপোনালোকে নিদিলে। আমাক দম দিলে। দম দিয়াৰ দেখি আমি গুচি আহিছোঁ।